মাননীয় আৰু অংগনবাড়ী কৰ্মী সহায়িকা নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিব লাগে। অৱসৰকালীন আমাৰ ঘোষণা কৰিছিল কৰ্মীসকলক 4 লাখ আৰু মিনি কৰ্মীক 3 লাখ আৰু সহায়িকা 2 লাখ টকা দিম বুলি। কিন্তু এতিয়ালৈকে মাত্ৰ 700গৰাকীৰ হোৱা নাই। অতি শীঘ্ৰে তেখেতৰ অৱসৰকালীন সাহায্যখিনিও প্ৰদান কৰিব লাগে আৰু আমাক গ্ৰেচুইটি দিম বুলি কৈও আমাক গ্ৰেচুইটি দিয়া নাই। কৰ্মী সহায়িকাক 12,000 টকা দিম বুলি কৈছিল, কৰ্মীক 12,000 আৰু সহায়িকাক 10,000, কিন্তু এতিয়াও সেইখিনিও আমাক দিয়া নাই। আমাক বিজেপি চৰকাৰে সম্পূৰ্ণ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাক প্ৰতাৰণা কৰি আছে, কিন্তু কামৰ বোজা সদায় বঢ়াই গৈ আছে। আমাৰ অংগনবাড়ী কৰ্মীসকলে PLO, FLO, লগতে অৰুণোদয়, আয়ুষ্মান, তাৰপিছত এতিয়া আমি বৃক্ষৰোপণ সকলো কাৰ্যসূচীতে আমি অংশগ্ৰহণ কৰোঁ, কিন্তু চৰকাৰে আমাৰ মহিলাসকলৰ দুখ নুবুজে। আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা অৰুণোদয় আঁচনিটো অন্তৰ্ভুক্ত নহয়। যদি কোনোবা হৈছিল আঁতৰাই দিছে অৰুণোদয়। সেইবাবে আমি কাৰ্যসূচী আমাৰ দাবী আচলতে মুখ্য দাবী মাননীয় সলনি মজুৰি আৰু নিয়মীয়া কৰ্মচাৰী, লগতে কৰ্মী, ছুপাৰভাইজাৰলৈ পদোন্নতি আৰু সহায়িকা বয়সৰ সীমাটো উঠাই ল'ব লাগে। এইকেইটাই মুখ্য দাবীৰে আমি কাৰ্যসূচী